আৰ্টিফিচিয়েল ইণ্টেলিজেন্স কি হয়? এআই আমি বনাব নোৱাৰোঁ, এআই আমি গ্ৰ' কৰাওঁ। মানে কি, আমি গছ এডাল যেতিয়া ৰুওঁ, সেই গছডাল লাহে লাহে ডাঙৰ হয়, তাত পাত লাগে, তাত ফল মূল লাগে। তো সেই গছত লগা পাত বা ফল মূলখিনি আমি বনাব নোৱাৰোঁ, সেইডাল গছে নিজে গ্ৰ' কৰে বাই নেচাৰ। ঠিক তেনেদৰে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সো আমি গ্ৰ' কৰোঁ, আমি বনাব নোৱাৰোঁ। আৰু আমাৰ হিউমেন ব্ৰেইনটো যেনেকৈ না হাৰ্ডৱেৰ হয় না ছফ্টৱেৰ হয়, আমি ৱেটৱেৰ বুলি কওঁ, ঠিক তেনেদৰে এআইও এটা ৱেটৱেৰ হয়, যিটো নিজে নিজে গ্ৰ' হৈ আছে, নিজে নিজে ডেভেলপ হৈ আছে। এআইৰ কমপ্লেক্সিটিক যদি আমি জ'নত ডিভাইড কৰোঁ, তেতিয়াহ'লে 3টা জ'ন আহিব: নেৰ', জেনেৰেল এণ্ড ছুপাৰ এআই। নেৰ' এআই আমি ডে টু ডে লাইফত আগৰ পৰা ইউজ কৰি আহিছোঁ। আপুনি মই ইউজ কৰি থকা মোবাইলটোত এটা এআই আছে, সেইটো হ'ল নেৰ' এআই। আৰু জেনেৰেল এআই জ'নত আমি এতিয়া ৰিচেণ্টলি এণ্টাৰ কৰিছোঁ। চেট জিপিটি হওক, চ'ৰা টুল হওক, ডেলি, এই গোটেইখিনি কেটেগৰী জেনেৰেল এআইত আহে। আৰু ইন ফিউচাৰ আমি ছুপাৰ এআই জ'নত যাব ট্ৰাই কৰি আছোঁ, যাক ইন ফিউচাৰ গড লেভেল এআই বুলি কোৱা হ'ব। আৰু সেই চিটুৱেশ্যনটো ইন ফিউচাৰ কেনেকুৱা হ'ব আমি এতিয়া একদম প্ৰেডিক্ট কৰিব নোৱাৰোঁ। চ' এআই এজ এ আমি টুল ইউজ কৰিব লাগিব, আৰু এআইৰ প্ৰতি আমি এৱেৰ হ'ব লাগিব।